গাইজ ফাইনেলি এতিয়া আমি ওলাইছোঁ শিৱসাগৰ অভিমুখে আৰু যিসকলে ভিডিঅ'টো চাই আছে যদি শিৱসাগৰৰ পৰা চাই আছে জনাব আমি কোন জেগাত মানে সাহায্যটো দিবগৈ লাগে বেছিকৈ কমেণ্ট কৰিব আমি যিহেতু মানে শিৱসাগৰ এইবাৰতে মোৰ ছেকেণ্ড টাইম হৈছে যোৱা চিন তিন নাপাওঁ তেনেকৈ কোনডোখৰ জেগাত বেছি প্ৰব্লেম হৈছে জনাব আমি তালৈকে যাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি লীলাধৰে কিবা কয় নেকি হয় নমস্কাৰ আমি যিহেতু দুদিনৰ পৰা কালেকশ্যন কৰি আছিলোঁ আৰু কালেকশ্যন কৰা হোৱাৰ পাছত আমি এতিয়া ওলাইছোঁ যাবৰ কাৰণে কি আছিলে জেগাটোৰ নাম শিৱসাগৰলৈ আৰু ৰাইজে যি পইচা আমাক কালেকশ্যন দিছে আৰু তাৰ উপৰিও আমি নিজৰ পইচা 2 টকা মানে খাই পিনি আমি যি পাইছোঁ তাকে লৈ পিনি যাবলৈ আপোনালোকৰ ওচৰলৈ ওলাইছোঁ আৰু যিয়ে নহওক মানে কম পৰিমাণে হ'লেও আমি লৈ যাবলৈ সাহস কৰিছোঁ আৰু আপোনালোকেও ওলাই আহক আপোনালোকেও সহায় কৰক মানুহে মানুহৰ বাবে যদি সহায় নকৰে তাৰ বাবে কৰিব নহয় জানো মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগিব তেতিয়া হয়তো আমাৰো চিন্তা কৰিব আমি আজি ভালে আছোঁ কাইলৈ কি হয় কোনো নাজানে সেইবাবে আমাৰ কথা চিন্তা কৰি আমি লোকৰ কথা চিন্তা কৰিব লাগিব আপোনালোকে সকলো ওলাই আহক আমাৰ দৰে সৰু সুৰাকৈ হ'লেও কিবা এটা লৈ পিনি আপোনালোকে তাত প্ৰদান কৰক তেওঁলোকে আপোনাৰ সৰু সুৰা যদি এটা সহায়ই যদি তেওঁলোকৰ জীৱনটো উজ্জ্বল কৰে একবাৰ যদি ভাত খাবলৈ তেওঁলোকৰ ল'ৰা ছোৱালীক খুৱাবলৈ কাৰণে পাৰে তেনেহ'লে কিমান আশীৰ্বাদ বুলি আপুনি নিজকে নিজে অনুভৱ কৰক আৰু আপোনালোকে সকলো ওলাই আহক এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকৰ ভিডিঅ' যোগেদি আমি জনাই থাকিম ক'ত পাইছোঁ কি কথা কেনেকৈ দিছোঁ বা কি হৈছে তেওঁলোক কেনেকৈ আছে আমি ভিডিঅ' যোগে যিটো চাই আছোঁ বহুত কষ্টৰে আছে তেওঁলোক তাত সেইবাবে আমিও বহুত কষ্টৰে আমিও মানে যাবলৈ তালৈ ওলাইছোঁ আৰু এইখন গাড়ীত অকল মতা ল'ৰা আমি দুজনে আৰু সকলো মাইকী মানুহ মহিলাই মানে গাড়ীখন উলিয়াইছে কালেকশ্যনো কৰিছে আপোনালোকে চাই আছে ভিডিঅ' আমাক লগ ধৰিলে সেইবাবে আমি যাবলৈ ওলালোঁ হয়তো মাইকী মানুহসকলে অকণমান কষ্ট পাব আৰু আমিও মানে দুই এটা কিবা এটা কৰি দিব পাৰিম বুলি আমি ভাবিছোঁ সেইবাবে আমি ওলাইছোঁ সেয়াই মোৰ ফালৰ পৰা মন্তব্য খুব ভাল লাগিলে